লাহন ট্ৰেডিং একাডেমি টিপছ চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। চাওক মানে কি হ'ল, এতিয়া মাৰ্কেট শনিবাৰে যিহেতু অপেনিং হৈ গ'ল, ঠিক আছে। ৰাম মন্দিৰ স্থাপনৰ বাবে 22 তাৰিখে মাৰ্কেট বন্ধ আছিলে। এতিয়া সেইটো দিনা মাৰ্কেট অপেনিং হৈ গ'ল, তাৰপিছত মাৰ্কেট চলিলে কেইদিনমান। এতিয়া আপোনালোকক চাওক, আপোনাক কৈছোঁ কালিলৈ যদি মাৰ্কেট অপেনিং হয় তেতিয়া আপুনি কেনেকৈ ট্ৰেড কৰিব পাৰিব, ঠিক আছে। এতিয়া কালিলৈ হৈ গ'ল 29 জানুৱাৰী, মাহৰ প্ৰায় শেষ দিন আহি আছে লাহে লাহে। গতিকে 29 জানুৱাৰী যদি আপুনি ট্ৰেড কৰিব বিচাৰে, চাওক নিফটি 50ত মই প্ৰথমতে কৈ দিছোঁ এডাল ফল আহিলে, ফল অহাৰ পিছত মাৰ্কেট আকৌ এদিন ইয়াতে অকণমান ছাইড বেচ থাকিলে। এতিয়া কালিলৈ চাওক মাৰ্কেটে এইটো ৰেঞ্জৰ ভিতৰত যাব পাৰে, 21,450 বা 480লৈকে বা 90লৈকে বা 500 আশে পাশে গৈ মাৰ্কেটে তাৰপৰা আকৌ ট্ৰেপ কৰি ডাইৰেক্ট ফল কৰি দিব পাৰে, যিটো 21,000লৈকে মই ভিউ দেখা পাইছোঁ। গতিকে অকণমান আপোনালোকে চাই চিতি ট্ৰেড কৰিব নিফটি 50ত, কাৰণ মাৰ্কেটত এতিয়া কি হৈ আছে কোনো ক'ব পৰা নাই। কাৰণ আগত আহি আছে ইলেকশ্যনৰ আগত হয় আপ ছাইড বহুত, নহয় বহুত ডাউন, মোৰ ভিউ মতে মই কৈছোঁ। গতিকে কিয় হ'ব, কি কাৰণ হ'ব, সেইবিলাক আপোনালোকে জানেই। ইলেকশ্যনৰ সমান পাৱাৰ শক্তিশালী বস্তু নাই। গতিকে অকণমান চাই চিতি ট্ৰেডসমূহ কৰিব নিফটি 50ত, ঠিক আছে। আৰু মই বুলিছ কেতিয়া হ'ম নিফটি 50 যেতিয়া 21,800ৰ ওপৰত যাব, তেতিয়া মই ভাল বুলিছ এক্সপেক্ট কৰিম, ঠিক আছে। আৰু এতিয়া চাওক মই আপোনালোকক লৈছোঁ বেংক নিফটিৰ ক্ষেত্ৰত বা নিফটি বেংকত আপুনি কেনেকৈ ট্ৰেড কৰিব। চাওক নিফটি বেংকতো এতিয়া মই ভাল বুলিছ এক্সপেক্ট কৰিম 45,800ৰ ওপৰত যদি ভাল কেণ্ডেল বনে, তেতিয়া মই তাৰ ওপৰত ভাল বুলিছ এক্সপেক্ট কৰিম। এতিয়া প্ৰথম টাৰ্গেট যদি কাইলৈ ফ্লেট অপেনিং হয় বা অকণমান গেপ আপ অপেনিং হয়, মাৰ্কেট চাওক 46,980 বা 45,000 আশে পাশে, তেতিয়া মাৰ্কেটত 45,200, 45,450 তালৈকে মাৰ্কেট যাব। তাৰপৰা আকৌ লাহে লাহে অকণমান ছাইড বেজ ৰেঞ্জৰ ভিতৰত থাকি মাৰ্কেটে লাহে লাহে 45,800ৰ ভিতৰত যেতিয়া যাব, তেতিয়াহে মই তাৰ ওপৰত ভাল বুলিছ হ'ম। তাৰ তলত আপোনাৰ যদি এইটো ৰেঞ্জৰ মাজতে থাকি যায়, তেতিয়া আপুনি 50, 20, 30 এনেকুৱা পইণ্ট আপুনি এক্সপেক্ট কৰিব পাৰে, CEPE আপুনি ল'ব পাৰে, ঠিক আছে। আৰু এটা চাওক মই কৈ দিছোঁ ৰেঞ্জটো হৈ গ'ল 46,600, 44,600ৰ পৰা 45,800ৰ ভিতৰত। এই ৰেঞ্জৰ ভিতৰত মাৰ্কেট থাকিলে মই কৈছোঁ আপুনি ইমান এক্সপেক্ট নকৰিব কোনফালে গতি কৰিব, ঠিক আছে। এই ৰেঞ্জৰ পৰা যেতিয়া আপছাইডলৈ বা ভাল আপোনাৰ পেটাৰ্ণ বনাব, তেতিয়া আপুনি ইয়াৰ পৰা এক্সপেক্ট কৰিব বেংক নিফটিৰ ক্ষেত্ৰত বুলিছ হ'ব নে বেৰিছ হ'ব। গতিকে চাওক আগত আহি আছে এতিয়া ইলেকশ্যন, গতিকে বিভিন্ন নিউজ বাজেট আহি আছে। গতিকে সেইবিলাক সম্পূৰ্ণবিলাক চাই পেলাই আপুনি ট্ৰেডসমূহ কৰিব লাগিব। গতিকে অকণমান শান্তশিষ্ট আৰামত আপুনি কোৱান্টিটি কমাই ট্ৰেডসমূহ কৰি থাকিব, ঠিক আছে। এতিয়া মই আপোনালোকক কৈ দিছোঁ নিফটি নিফটি ফিন ছাৰ্ভিচত বা ফিন নিফটিত। চাওক এতিয়া ফিন নিফটিত মই ইমান বেৰিজ দেখা পোৱা নাই, কাৰণ মাৰ্কেটে যিটো বেৰিজ দিব লাগিছিলে সেইটো দিয়া নাই। যিহেতু বেংক নিফটি যিমান বেৰিজ দিছে, ফিন নিফটি ইমান বেৰিজ দিয়া নাই। এতিয়া বেংক নিফটিৰ লগে লগে যায় ফিন নিফটি, ফিন নিফটিৰ আৰু কিছুমান ছাইডে কম্পনেণ্ট আছে, সেইবিলাকৰ ওপৰতো ডিপেণ্ড কৰে। এতিয়া চাওক ফিন নিফটিত মই এডাল ট্ৰেণ্ড লাইন এনেকৈ আপোনালোকে ড্ৰ কৰিব পাৰে, ঠিক আছে। এই ট্ৰেণ্ড লাইনৰ আশে পাশে মাৰ্কেটে এনেকৈ অতিবাহিত কৰিব পাৰে। যদি গেপ আপ অপেনিং হয় বা ফ্লেট অপেনিং হয়, অকণমান বেৰিজ বা ছাইড বেচ, তাৰপিছত আপুনি বুলিছ এক্সপেক্ট কৰিব পাৰিব 20,690 বা 700ৰ ওপৰত ভাল কেণ্ডেল বনিলেহে মই এক্সপেক্ট কৰিম ভাল বুলিছ। আৰু যদি চাওক মাৰ্কেটত 20,450ৰ ভিতৰত মাৰ্কেটে আকৌ যাবলৈ চেষ্টা কৰিব, তাৰপৰা আকৌ মাৰ্কেটে বেৰিজ হোৱাৰ সম্ভাৱনা দেখা পাইছোঁ। গতিকে এই ৰেঞ্জটো এটা চাব 20,450ৰ পৰা 20,000 ধৰি ল'লোঁ। এই 20,000 ৰেঞ্জটো এটা আপোনাৰ ইমান গুৰুত্বপূৰ্ণ ৰেঞ্জ যে আপুনি কোনফালে ডিচিশ্যন ল'ব মাৰ্কেটত, সেইটো আপুনি ইয়াতে ডিচিশ্যন ল'ব পাৰিব, কিন্তু এদিন বা দুদিন যোৱাৰ পিছত। আৰু এটা কালিলৈ যদি গেপ আপ বেছিকৈ অপেনিং হৈ যায় 20,450ৰ আশে পাশে, মাৰ্কেটে আকৌ লাহে লাহে ছাইড বেজ ৰেঞ্জ থাকি মাৰ্কেটে আকৌ 20,000লৈকে আহিবলৈ চেষ্টা কৰিব পাৰে। আৰু নহ'লে মাৰ্কেটে লগে লগে আকৌ আপোনাৰ ফল দেখাই দিব পাৰে। গতিকে সেইটো আমি বিহু ৰাখি আমি ট্ৰেডসমূহ কৰিব লাগিব। আৰু মাৰ্কেটত চাওক এডাল ট্ৰেণ্ড লাইন আপছাইডৰ পৰা আপোনালোকে ড্ৰ কৰিব পাৰে, যিটো আপোনাৰ এই ওপৰৰ পৰা এডাল ট্ৰেণ্ড লাইন আছে, সেইটো মই আপোনালোকক দেখুৱাই দিম। যদি পেটাৰ্ণটো বনে এইটো এই ৰকমে আপোনালোকে পেটাৰ্ণ এটা বনাই ট্ৰেডসমূহ কৰিব ফিন নিফটিৰ ক্ষেত্ৰত। গতিকে অকণমান চাই চিতি ট্ৰেডসমূহ কৰিব। তলফালৰ পৰা এডাল আপুনি ট্ৰেণ্ড লাইন বনাব পাৰে, মই যিহেতু ফাৰ্ষ্টতে দেখুৱাইছিলোঁ, আৰু আপছাইডৰ পৰা আপুনি বনাব পাৰে। গতিকে অকণমান ছাইড বেজৰ ভিউ ৰাখিছোঁ আৰু একদিন বা দুইদিনৰ পিছত, তাৰপিছত আমি ডিচিশ্যন ল'ম কোনফালে মাৰ্কেট গতি কৰিব। গতিকে আজিলৈ ভিডিঅ'টো ইমানে আছিলে, ধন্যবাদ।